ৰাতিপুৱাই মানে আচলতে ঘটনাটো কালিয়ে চাগে ঘটিলে, আমি ৰাতিপুৱাহে গম পাইছোঁ। এতিয়া উঠি পেলাই মোবাইলত পাইছোঁ, পাই পেলাই মানে মই নিজেই মানে শ্বক হৈ গৈছোঁ। আমি অৱশ্যে তেওঁক লগ নাই পোৱা, কিন্তু তেওঁৰ ভিডিঅ' আমি সদায় ফেচবুক পেজত দেখিছোঁ বা ইউটিউবত দেখিছোঁ, আৰু সকলোৱে তেওঁৰ ভিডিঅ' চাই চাই বহুত উপকৃত হৈছে। সকলো মানুহে তেওঁৰ ভিডিঅ' চাই পেলাই নজনা কথা বহুত শিকিছে, আৰু তেওঁ মানে কি এজন যথেষ্ট ভাল মানুহ, গুণী জ্ঞানী মানুহ। আমাৰ যোৰহাট জিলাৰ কাৰণে এইটো এটা বৰ ডাঙৰ অপূৰণীয় ক্ষতি। অকল যোৰহাট জিলা বুলি নহয়, সমগ্ৰ অসমৰ কাৰণেই। তেওঁ হৈছে ডক্টৰ প্ৰণৱজ্যোতি চেতিয়া, আৰু তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বুলি আমি মোবাইলে চোবাইলে পাইছোঁ, আৰু বাতৰিটো কালিও পাইছোঁ। বহুত মানে মনটো বেয়া লাগিছে। তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ, আৰু আশা কৰিছোঁ আৰু দোৱা কৰিছোঁ যে তেওঁ সমগ্ৰ পৰিয়ালটোক মহান আল্লাহ তাআলাই যাতে শক্তি দিয়ে সহ্য কৰিবৰ কাৰণে, ইমান ডাঙৰ দুখ এটা যে পাইছে। আৰু বিশেষকৈ এনেকুৱা কথা, ইমান ভাল মানুহ যেতিয়া ঢুকায় বা মানুহ যেতিয়া মৃত্যু হয়, তেতিয়া আমাৰ বহুত বেছি বেয়াই লাগে। কিন্তু কিছুমান মানুহ এনেকুৱাও আছে যে আমি চিনি পোৱা নাই বা কোনোদিন লগো পোৱা নাই তেওঁক, কিন্তু লগ নাপালেও এনেকৈ মোবাইলত সদায় পাই থাকোঁতে সদায় তেওঁ কথা বতৰাবিলাক আমি কাণেৰে শুনি তেওঁলোকো আমাৰ অতি প্ৰিয় হৈ পৰে, একেবাৰে নিজৰ ঘৰুৱা নিচিনা হৈ পৰে। যদিও কোনদিন লগ পৰে, তথাপিতো তেওঁ যিটো ফেচবুক পেজ বিজ্ঞাজ্যোতি, আৰু সেইটোৰ জৰিয়তে তেওঁৰ লগত বহুত আমি তেওঁৰ পৰা নজনা কথা শিকিলোঁ। আৰু ইমান সোনকালে যে তেওঁ আমাক এৰি যাব, সেইটো আমি কোনো দিনেই কল্পনা কৰা নাছিলোঁ। মানে কি ভাৱ নাহে ন মনত, মানুহৰ মৰি যাব বুলি কোনেনো ভাৱ কৰে। বিশেষকৈ তেনেকুৱা ভাল মানুহবিলাক, যিবিলাক সকলো ফালৰ পৰা সচেতন, সেইবিলাক মানুহৰ তেনেকৈ পটককৈ মানে মৃত্যু হ'ব বুলি আমি কেতিয়াও নাভাবোঁ। বহুত মনটো বেয়া লাগিছে। আৰু আমি আকৌ এনেকুৱা মানুহবিলাক আকৌ ক'বগৈও নোৱাৰোঁ, কাৰণ আমি তেওঁলোকক ভালকৈ চিনি নাপাওঁ। এজন সাধাৰণ মানুহ হিচাপে সকলো সাধাৰণ মানুহৰ হৈ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। তেওঁ য'তে আছে ত'তে কুশলে থাকক, কিন্তু ইমান সোনকালে যে তেওঁ মৃত্যু হ'ব সেইটো আমি কেতিয়াও মানে ভাৱ অহা নাই মনত, আৰু বহুত বেয়া লাগিছে, বহুত দুখ লাগিছে আজি এইটো কথা গম পাই। আৰু কালি আমাৰ এজন সতীৰ্থ, আমাৰ এজন বন্ধু, চেনেলৰ নাম গাঁৱলীয়া ল'ৰা দিগন্ত, কালি মানে কথাটো শুনা পাই একদম বহুত বেয়া লাগি আছে। অৱশ্যে মই ফোনত তেওঁৰ লগত কথা চথা পতা নাই, কিন্তু আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ তেতিয়া আমাৰ ভিডিঅ' কমেণ্ট কৰে, আমি তেওঁ ভিডিঅ' চাওঁ, আৰু লাইভবিলাকত তেওঁক লগ পাওঁ। খুব মানে ভাল ল'ৰা, তেওঁ পৰিয়াল আছে, কিন্তু তেওঁ কিবা অসুখ হৈছিলে, কোৱা শুনিছোঁ জণ্ডিছ হৈছিলে বোলে, হৈ পেলাই জণ্ডিছ হৈ তেওঁ কালি ৰাতিপুৱা তেওঁ মৃত্যু হ'ল। তেওঁ আমাক সকলোকে এৰি থৈ পেলাই গুচি গৈছে। এজন ইমান সুস্বাস্থ্যৱান ল'ৰা, আৰু ইমান মানে ভাল, আৰু পৃথিৱীতো জীয়াই থাকিবলৈ কাৰ মন নাযায়, সকলোৰে মন যায়, সকলো ভালে থকাটোৱে আমি বিচাৰোঁ, বা আমিও ভাল পাওঁ জীয়াই থাকিবলৈ পালে। তো সেইটো কথা কাৰণে কালি মানে কথাটো বহুত ভাল নালাগিলে। আমাৰ লগৰ সকলোৱে দিগন্তক শ্ৰদ্ধাঞ্জলি জনাইছে, ভিডিঅ' আপলোড কৰিছে, আৰু তেওঁ আত্মাৰ চিৰশান্তি কামনা কৰিছে। কিন্তু মই তেনেকৈ কালি ভিডিঅ' দিয়া নাই। আজি কিন্তু ৰাতিপুৱা যেতিয়া এই ডক্টৰ প্ৰণৱজ্যোতি চেতিয়াৰ মৃত্যুৰ খবৰটো পালোঁ, আৰু কালি গাঁৱলীয়া ল'ৰা দিগন্তৰ কথাটো সেইটো গম পালোঁ পাই খুব বেছি মৰ্মাহত হৈছোঁ। আৰু দুইজনৰে যদিও লগ পোৱা নাই, দুইজনেই ইউটিউবাৰে আছিলে, সমাজৰ কামত জড়িত আছিলে দুইজন, আৰু সকলোৰে কাৰণে প্ৰয়োজনীয় উপযোগী ভিডিঅ' মানে মানুহক চাবলৈ দি আছিলে। আৰু বিশেষকৈ বিজ্ঞাজ্যোতি চেনেলৰ যিজন মানে গৰাকী প্ৰণৱজ্যোতি চেতিয়া, তেওঁ যে বহুত ভাল ভিডিঅ' আপোনালোকে দেখিছে, নিশ্চয় সকলোৱে পাইছে, আপলোড কৰিছিলে। আৰু তেখেতৰ ইতিমধ্যে মৃত্যু হৈছে বুলি জানি পেলাই খুব বেছি মানে দুখ পাইছোঁ। আৰু দুইজনৰে গাঁৱলীয়া ল'ৰা দিগন্ত আৰু প্ৰণৱজ্যোতি চেতিয়াৰ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ। আপোনালোক সকলোৱে তেওঁৰ কাৰণে, তেওঁ দুইজনৰ কাৰণে প্ৰাৰ্থনা কৰিব, দোৱা কৰিব, তাকে ক'লোঁ। আৰু বিশেষ কৈ নাথাকোঁ। আৰু দিনটো মানে এটা বেয়া খবৰেহে আৰম্ভণি হৈছে নেকি আজি, এনেকুৱা নিচিনাই লাগিছে। আৰু সকলোৱে ভালে থকাটো সদায় কামনা কৰোঁ। যদিও মানুহবিলাক আমি কোনো কাকো ব্যক্তিগতভাৱে লগ পোৱা নাই, কিন্তু সকলোবিলাক মানুহ, যিমান মানুহে মোবাইলে চোবাইলে বা ইউটিউবে ফেচবুকে য'ত লগ পাই আছোঁ, সকলোবিলাক এটা ঘৰৰ নিচিনা হৈ গৈছে। সকলোৱে সকলোকে হেঁপাহ কৰে, মৰম কৰে, খুব বেছি ভাল লাগে। সেইটো কথা কাৰণে আশা কৰিছোঁ সকলো মানুহ ভালে থাকিব বুলি, আৰু সকলোৱে ভালেই কামনা কৰিছোঁ। আজিলৈ আহিছোঁ।